खानि हेंथायै आसुनि सोमावसारनाया सोलिबाय थागोन। बे समाव खानि सायाव फिन बाथ्रा बुंबावदों आसुनि आफादगिरि उटपल शर्माया। जों मिथिगौ थांनाय माखासे बोसोर सिगांनिफ्रायनो आसामाव आसु आफादा केबखौ गनायनानै लानो हायाखै। केबा खानि महर मोनदोंब्लाबो आसु आफादा गनायनानै लायाखै। जायनाखि खाखौ लानानै आसामनि फरायसा आफाद आसु आफादा थागिबि रायजो राजाफोरनि थाखाय साबजाथाव मोनाखै आरो बेखौ लानानै आसु आफादा केब फोसावजेननाय समनिफ्रायनो सोमावसारबोबाय थादों। दिनैबो सोमावसारनायनि लामायाव थामहिनबा सोमावसारनाया सोलिबाय थागोन। नाथायबा सोमावसारदोंब्लाबो दिनैसिम जेंनाया सुस्रांजायाखै आरो जेब्लासिम बे जेंनाया सुस्रांजाया अब्लासिम सोमावसारनाया सोलिबाय थागोन। बेनि सायावनो फिन रोखा खालामदों आसुनि आफादगिरि उटपल शर्माया। उटपल शर्माया बुंबावदों खाखौ लानानै आसुनि आगुनि थांखियानो थाबाय थागोन। थामहिनबा सिगांनि बादिनो खानि हेंथायै सोमावसारनाया थाबाय थागोन। लोगोसेनो बुंबावोदि खानि हेंथायै राजा लामायाव सोमावसारनायजों लोगोसेनो गोजौ बिजिरसालियावबो खानि हेंथायै जुजिनायाबो थाबाय थागोन। थांनाय सानखालि बाक्सा जिल्ला आसु आफादनि बेन्दोङाव थानाय बागानपारा दखरा आसु आफादनि बोसोरसालिया जथुमाया मेहेरगोनाङैनो जानानै थाङो आरो बे जथुमानिनो गेवलां मेलाव बाहागो लानानै बे बाथ्राखौ खौरांगिरिनि सिगाङाव बुंथिनानै आसुनि आफादगिरि उटपल शर्माया प्रथम কথাটো হৈছে সদৌ অসম ছাত্ৰ সন্থাই আমি অসম চুক্তি সম্পাদন হোৱাৰ দিনৰ পৰা এতিয়ালৈকে কৈ আহিছোঁ যে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাটোৰ সমাধানৰ একমাত্ৰ সূত্ৰ অসম চুক্তিখনৰ ৰূপায়ণ। অসম চুক্তিৰ প্ৰতিটো দফাৰ আখৰে আখৰে ৰূপায়ণ কৰিলেহে বিদেশী নাগৰিকৰ সমস্যাটোৰ সমাধান হোৱাৰ সমান্তৰালভাৱে অসমৰ খিলঞ্জীয়া মানুহখিনিক উন্নয়নৰ পথত বিকাশৰ পথত আগবঢ়াই লৈ যাব পৰা যাব আৰু চিৰকালৰ কাৰণে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব স্থাপন কৰিব পৰা যাব। আৰু সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ স্বাক্ষৰ হোৱা দিনৰে পৰা এতিয়ালৈকে অসম চুক্তিৰ প্ৰতিটো দফাৰ আখৰে আখৰে কাৰ্যকৰী কৰিবলৈ চৰকাৰত যি দলেই নাথাকক কিয় প্ৰতিটো দলৰে চৰকাৰক আমি দাবী জনাই আহিছিলোঁ। আমাৰ সেই দাবী অটুট থাকিব। সেই আলোচনাৰ মজিয়াতেই হওক বা আন্দোলনৰ পথতেই হওক আমি আমাৰ দাবীটো উত্থাপন কৰি যাম। আমি দৃঢ়তাৰে সৈতে বিশ্বাস কৰোঁ আৰু সেই কথাটোকে দোহাৰিব বিচাৰিছোঁ যে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হোৱাটো অত্যন্ত জৰুৰী। এইটো আপুনি কোৱাটো ভুল হৈছে। চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, বাক্যটোৱে ভুল হৈছে। আচলতে অসম চুক্তিৰ জৰিয়তে অসমৰ ৰাইজে যথেষ্টখিনি পাইছে। যদিও মূল দফাটো যিটো ৫ নং দফাটোৰ এতিয়ালৈকে ৰূপায়ণ হোৱা নাই, আমি সেইটোৰ কাৰণে যুঁজি আছোঁ আৰু ৬ নং দফাটোৰ ৰূপায়ণৰ কাৰণে এতিয়া আলোচনা চলি আছে। কা আন্দোলনৰ সময়ত বিপ্লৱ শৰ্মাৰ নেতৃত্বত যিখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিলে সেই সমিতিখনে ইতিমধ্যে নিজৰ প্ৰতিবেদন দাখিল কৰিছে। সেইখিনি সময়ত কেন্দ্ৰীয় চৰকাৰে যিটো কথা কৈ আছিলে যে সমিতিখন দিয়াৰ লগে লগে দাড়ি কমা সমিতিয়ে প্ৰতিবেদন দিয়াৰ লগে লগে দাড়ি কমা সলনি নকৰাকৈ প্ৰতিবেদনখন ৰূপায়ণ কৰিব বুলি, কিন্তু এতিয়া তেওঁলোকে সেই সৎসাহসটো দেখুৱাব লাগে। অসম চুক্তিৰ ৬ নং দফাটো ৰূপায়ণ কৰি অসমৰ খিলঞ্জীয়া মানুহখিনিক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিব লাগে। এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথাটো আহিছে। সদৌ অসম ছাত্ৰ সন্থাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ যিখন জাননী নিৰ্বাচনী আয়োগে জাৰি কৰিছে সেই জাননীখনক আমি স্পষ্ট আৰু দৃঢ়তাৰে সৈতে আদৰণি জনাইছোঁ। এতিয়া কোনোৱে কৈছে যে ২০০১ চনৰ ওপৰত লোকপিয়লৰ ওপৰত ভিত্তি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো উচিত নে অনুচিত। আমি ছাত্ৰ সন্থাই সেই কথাটোকো আদৰণি জনাইছোঁ। আমি স্পষ্টভাৱে কৈছোঁ যে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে ২০০১ চনৰ আমি ভিত্তিবৰ্ষটো লৈ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো বিচাৰিছোঁ। কাৰণ ইতিমধ্যে ২০০৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা কথা স্পষ্টভাৱে কৈছে যে অবৈধ বিদেশীয়ে অসমত প্ৰৱেশ কৰি ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে যিমানেই দিন পিছুৱাই গৈ থাকিব ভোটাৰ তালিকাত বিদেশীৰ সংখ্যাও বাঢ়ি গৈ থাকিব। আমি সমষ্টি পুনৰ নিৰ্ধাৰণটো এই ধৰণে হোৱাটো বিচাৰিছোঁ যাতে সমষ্টিসমূহত ৰজা ভঙা পতাৰ অধিকাৰটো অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থাকে। এনেইতো সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ লাভ নাই, কাৰণ অসমত শেষবাৰৰ কাৰণে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছিলে ১৯৭৬ চনত। তেতিয়া ১৯৭১ চনৰ চেঞ্চাছৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছিলে। ১৯৭১ চনতে বাংলাদেশৰো জন্ম হৈছিলে। তাৰ পিছৰ পৰা অবাধ বিদেশীৰ প্ৰব্ৰজন হৈ আছে। সেই কথাটো আমি কৈ থকা নাই। উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত কৈছে, সংসদৰ মজিয়াত কোৱা হৈছে, বিধানসভাৰ মজিয়াত কোৱা হৈছে। এতিয়া বিদেশী প্ৰব্ৰজনৰ ফলত সমষ্টিসমূহৰ জনবিন্যাস সলনি হৈছে। সেইকাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণটো কেৱল নামৰ খাতিৰত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেই নহ'ব। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ এই ধৰণে হ'ব লাগিব যাতে কোনো এটা সমষ্টিত যিকোনো এজন প্ৰতিনিধিক বিজয়ী কৰাব পৰা ক্ষমতা আৰু পৰাজিত কৰিব পৰা ক্ষমতা অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থাকে। তেতিয়াহে প্ৰকৃতাৰ্থত আমি যিটো কথা কৈ থাকোঁ যে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগে, নিৰ্ণায়ক অধিকাৰ সৰ্বকালৰ কাৰণে সুনিশ্চিত হ'ব লাগে, সেই ধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগিব। আৰু ছাত্ৰ সন্থাই সেইকাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ মডেলিটিৰ ওপৰত আমি আলোচনাৰ পোষকতা কৰিছোঁ। কাক লৈ পেলাই ছাত্ৰ সন্থাৰ স্থিতিটো স্পষ্ট। সদৌ অসম ছাত্ৰ সন্থাই কেব থকাৰ পৰাই আমি বিৰোধিতা কৰি আহিছোঁ। সেয়া ২০১৬ চনত প্ৰথম কেব আহিছিল, তেতিয়া বিৰোধিতা কৰিছিলোঁ। তাৰ আগত যেতিয়া অৰ্ডাৰ নটিফিকেশ্যন আহিছিলে সেইখিনি সময়ৰ পৰাই আমি বিৰোধিতা কৰি আহিছিলোঁ। সেয়া ২০১৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই। আৰু ২০১৯ চনত যেতিয়া
কেবখন আকৌ আনিলে সংসদত পাৰিত কৰি কৰিলে তেতিয়া গোটেই আন্দোলনটোৱে অসমত এটা জনমুখী চৰিত্ৰ ল'লে সদৌ অসম ছাত্ৰ সন্থাই আমি দৃঢ়তাৰে সৈতে কাৰ বিৰোধিতা কৰি যাম এতিয়া ৰাজপথৰ আন্দোলনৰ সমান্তৰালভাৱে অতি গুৰুত্বপূৰ্ণ যিটো সংগ্ৰাম চলি আছে মহামান্য উচ্চতম ন্যায়ালয়ৰ মজিয়াত চলি আছে সেই আন্দোলনটো অব্যাহত থাকিব কাৰ বিৰুদ্ধে আদালতত সংগ্ৰাম অব্যাহত থাকিব আৰু আমি আশা কৰিছোঁ মহামান্য উচ্চতম ন্যায়ালয়ে শেহতীয়া শুনানিসমূহত অসমৰ ৰাইজৰ দাবীটো যে যুক্তিনিষ্ঠ আছিলে আমি সেইখিনি সময়ত কি কৈছিলোঁ যে সমগ্ৰ ভাৰতবৰ্ষত হৈ থকা কা বিৰোধী আন্দোলনৰ লগত অসম তথা উত্তৰ পূৰ্বাঞ্চলত হৈ থকা কা বিৰোধী আন্দোলনৰ চৰিত্ৰগত পাৰ্থক্য আছে আমাৰ ইয়াত আমি কৈ আছিলোঁ যে অসমত অসম চুক্তি আছে অসমে সমগ্ৰ ভাৰতবৰ্ষৰ হৈ 1971 চনৰ 25 মাৰ্চলৈকে অহা সকলো অবৈধ বিদেশীৰ বোজা আমি অকলে বহন কৰিছোঁ গতিকে অসমৰ নিচিনা সৰু ৰাজ্য এখনে আৰু বিদেশীৰ বোজা বহন কৰিবলৈ দিলে আমি নকৰোঁ বা ত্ৰিপুৰাটো সেই একেই কথা বা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ কাৰণে যে কাখন ভাবুকি স্বৰূপ আছিলে আমাৰ সভ্যতা সংস্কৃতিৰ প্ৰতি ধ্বংসৰ কাৰণ হ'ব পাৰে বুলি আমি যিটো চিন্তা জাহিৰ কৰিছিলোঁ আমাৰ দাবীটো যে যুক্তিনিষ্ঠ আছিলে সেই কথাটো আমি প্ৰতিফলন ক'ত দেখা পাইছোঁ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ শুনানিত কৈছে যে অসম ত্ৰিপুৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ গোটেই কা বিৰোধী আন্দোলনৰ সময়ত যিসমূহ আবেদন দাখিল কৰা হৈছিলে কাৰ বিৰুদ্ধে সেইসমূহৰ সুকীয়া শুনানি ল'ম বুলি কৈছে গতিকে আমি আশা কৰিছোঁ মহামান্য উচ্চতম ন্যায়ালয়ে যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত সেই আবেদনসমূহৰ সাৰমৰ্ম বুজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহক কাখনৰ পৰা মুক্তি দি সকাহ দিব বুলি আমি বিশ্বাস কৰিছোঁ ছাত্ৰ সন্থাই অসমত স্থায়ী শান্তিৰ পোষকতা কৰিছোঁ ছাত্ৰ সন্থা সদায় অহিংস পন্থাৰে গণতান্ত্ৰিক আন্দোলনত আমি বিশ্বাসী অসমৰ ৰাইজে যথেষ্ট ৰক্তপাত দেখিলে অসমৰ ৰাইজে বহু মানুহ জাতিটোৰ নামত শ্বহীদ হোৱা দেখিলে অসমৰ ৰাইজে বহু মানুহ নিৰ্যাতিত হোৱা দেখিলে আৰক্ষীৰ হাততেই হওক আৰ্মিৰ হাততেই হওক সেই পৰিৱেশবোৰ অসমৰ ৰাইজে আৰু এতিয়া নিবিচাৰে গতিকে আমি স্থায়ী শান্তিৰ পোষকতা কৰিছোঁ আমি সকলো ৰাজনৈতিক সমস্যাৰ সমাধান আলোচনাৰ মজিয়াত হ'ব পাৰে আৰু আলোচনাৰ মাধ্যমেৰে আমি সকলো সমস্যাৰ সমাধান হোৱাটো বিচাৰিছোঁ আৰু অসমত স্থায়ী শান্তিৰ পোষকতা ছাত্ৰ সন্থাই সদায় কৰি আহিছোঁ চাওক সদৌ অসম ছাত্ৰ সন্থাই যিহেতু আমি মূলতঃ ছাত্ৰ ছাত্ৰীৰ সংগঠন হিচাপে আমাৰ মূল লক্ষ্যটোৱে হৈছে ছাত্ৰ ছাত্ৰীৰ ভাল শিক্ষা ভাল শিক্ষানুষ্ঠান আৰু উপযুক্ত সংস্থাপনৰ দিশত কি ধৰণে লৈ যাব পাৰোঁ সেই চিন্তাটো আমি সদায় কৰি আহিছোঁ এতিয়া ভাৰতবৰ্ষত নতুন শিক্ষানীতি আহিছে নতুন শিক্ষানীতি অহাৰ লগে লগে যিখিনি সময়ত আৰ্টছ ছায়েন্স কমাৰ্চৰ এইবোৰ বেৰিয়াৰ নোহোৱা কৰি এটা বেলেগ ধৰণে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক আগবঢ়াই লৈ যাবলৈ বিচাৰিছে সেইখিনি সময়ত জীৱন আৰু জীৱিকাৰ বহু পৰম্পৰাগত পথ বন্ধ হৈ যাব আৰু নতুন নতুন জীৱন জীৱিকাৰ পথৰ সন্ধান ওলাব সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম দাবীটোৱে আমি কৰিব বিচাৰোঁ ৰজাঘৰলৈ যে হাইস্কুল পৰ্যায়ৰ পৰাই মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়লৈকে বাধ্যতামূলকভাৱে কেৰিয়াৰ কাউন্সেলিঙৰ ব্যৱস্থা কৰিব লাগে যাতে কি পঢ়া শুনা কৰি আগবাঢ়িলে ভৱিষ্যতৰ দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকল নিবনুৱা নহ'ব তেওঁলোকে সংস্থাপনৰ পথ মুকলি হ'ব সেই কথাটো চিন্তা কৰি আগবঢ়াৰ এটা পৰিৱেশ আহিছে আৰু 2022 বৰ্ষটো যদি আমি চাওঁ এটা খুব অসমীয়া জাতিটোৰ কাৰণে ভয়াৱহ সিদ্ধান্ত লৈছিলে অসম চৰকাৰে সেইটো হৈছে তেওঁলোকে তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান ইংৰাজী ভাষাত পঢ়াবলৈ বিচাৰিছে ইংৰাজী মাধ্যমত পঢ়াব বিচাৰিছে আমি ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছোঁ অকল ছাত্ৰ সন্থাই নহয় অসম বিজ্ঞান সমিতিকে আদি কৰি অসমৰ যিসমূহ গুণী জ্ঞানী ব্যক্তিৰ সংগঠন আছে বুদ্ধিজীৱী আছে শিক্ষাবিদ আছে আমি সকলোৱে কৈছোঁ যে মাতৃভাষাত পঢ়া শুনা আৰম্ভ কৰাটো ছাত্ৰ ছাত্ৰীৰ কাৰণে অত্যন্ত মংগলজনক এতিয়া তৃতীয় শ্ৰেণীৰ পৰা যদি অংক আৰু বিজ্ঞান ইংৰাজী ভাষাত পঢ়িব লগা হয় ইংৰাজীখনটো ইংৰাজী ভাষাতেই পঢ়ে তেতিয়াহ'লে অসমীয়া বা বড়ো বা আন যিসমূহ মাতৃভাষা আছে সেই মাতৃভাষাসমূহৰ বিকাশ কি ধৰণে হ'ব গতিকে চৰকাৰৰ এই সিদ্ধান্ত হঠকাৰী এই সিদ্ধান্তৰ জৰিয়তে চৰকাৰে অসমীয়া বড়োকে আদি কৰি মাতৃভাষা মাধ্যমসমূহলৈ তেওঁলোকে ভাবুকি কঢ়িয়াই আনিছে আৰু এই সিদ্ধান্ত যাতে 2023 বৰ্ষত তেওঁলোকে বাতিল কৰে তাৰ কাৰণে ছাত্ৰ সন্থাই সৰ্বাত্মক প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ আমি সংকল্প লৈছোঁ नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगा सिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर'थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा एसआइ निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन